নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ পাছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি কিছুমান নতুন ডিজাইন দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। যিহেতু আমাৰ বহাগ বিহু আহি আছে, বহাগ বিহুৰ কাৰণে কিছুমান মই নতুন ডিজাইন বনাইছোঁ। এইবিলাক আপোনালোকে চাব পাৰে। এই টোটেল মই 6টা নতুনকৈ বনাইছোঁ আৰু বনাব লাগিব। এইটো দেখা পাইছে, নাচনীয়া আছে, ঢুলীয়াই ঢোল বজাই আছে। ইফালে এইটোত জাপি এটা লৈ থকাৰ দেখুওৱা হৈছে নাচনী এজনী। ইয়াত দুজনী নাচনীয়ে নাচি থকা দেখুৱাইছোঁ। ইয়াত আপোনাৰ এজনী দেখুওৱা হৈছে। ইয়াত দুজনী এনেধৰণে দেখুৱাইছোঁ। ইয়াত এইখনত আপোনাৰ জাপি, ঢোল আৰু পেপাৰ গোটেইকেইটা দেখুওৱা হৈছে আৰু এইবিলাকত বহুত ধুনীয়া ফিনিচিং আছে। প্ৰতিখনতে ফিনিচিং বহুত ধুনীয়াকৈ কৰা আছে। আপোনালোকে স্ক্ৰীনকেইখনত একো প্ৰব্লেম নাপায়। আৰু এতিয়া বৰ্তমান ছিংগুলত বনোৱা আছে, আপোনালোকে যদি ডাবুলত বিচাৰে তেনেধৰণেও বনাই দিয়া হ'ব। আৰু আমি ডিজাইনবিলাক প্ৰথমে এনেধৰণে ড্ৰয়িং কৰি লোৱা হয়। এইবিলাক আমি ফাৰ্ষ্ট ডিজিটেলি ড্ৰয়িং কৰা হয়, তাৰপাছত আমি স্ক্ৰীনবিলাকত বনাই দিওঁ। আৰু আপোনালোকে পুৰণা ডিজাইনো পাই যাব বা বাকী গোটেই বস্তুখিনি মোৰ ওচৰত পাই যাব। আপোনালোকে হ'লচেল ল'ব হ'লেও হ'লচেল পাই যাব, কিন্তু হ'লচেল ল'ব হ'লে আপোনালোকে মিনিমাম 10খন স্ক্ৰীন আপোনালোকে ল'ব লাগিব, তেতিয়া হ'লচেল প্ৰাইজত পাব। আৰু যোনসকলে গুৱাহাটীৰ বাহিৰৰ হয় তেওঁলোকে ডাইৰেক্ট মোৰ স্ক্ৰীনত ওলাই থকা কণ্টেক্ট নাম্বাৰটোতে হোৱাটছআপ আছে, তাতে আপোনালোকে মোক মেছেজ কৰিব পাৰে। মেছেজ কৰিলে তাতে আপোনালোকে অৰ্ডাৰ কৰাৰ পাছতে আমি DTDC আৰু পোষ্ট অফিচৰ দ্বাৰা বস্তুসমূহ পঠাই দিওঁ। আৰু যদি ডাইৰেক্ট দোকানত আহি ল'ব বিচাৰে তেন্তে দোকানখন আপুনি ক্ৰিয়েটিভ আৰ্ট এণ্ড টেটু ষ্টুডিঅ' নামটো বশিষ্ঠ মন্দিৰৰ ওচৰতে আছে। ডাইৰেক্ট আপোনালোকে দোকানত আহিও ল'ব পাৰিব।